Hey. Picnic is very heavy and I am so satisfied. এইটো আমাৰ মহান গ্ৰুপ। Hello guys. কোৱা guys। তুমি কিমান বাৰ হাগিলা এইবাৰ আজি? হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এতিয়া মই আছোঁ অৰুণাচল আৰু অসম বৰ্ডাৰত। আমি গৈ আছোঁ মানে ডাম্বুকলৈ। যোৰহাটৰ পৰা এতিয়া পাইছোঁ শান্তিপুৰ আৰু ইয়াত গেট পাছ বনাবলৈ ইয়াত ৰখি আছে মোৰ লগৰ কেইজন মানে। চ' ইয়াত গেট পাছটো বনাই ল'ব লাগে ফাৰ্ষ্ট, তাৰপাছতে আমি পাৰ হ'ব পাৰিম। আৰু এইয়া চাওক, এইটো হৈছে অৰুণাচল আৰু অসম বৰ্ডাৰ। গাইজ, আজি যিহেতু ছেটাৰডে, সেইটো কাৰণে মানে ইয়াত ভিৰৰ সংখ্যা মানে অলপ কম আছে। কিন্তু যেতিয়া আপোনালোকে ছানডে আহিব তেতিয়া মানে ইয়াত বহুত ভিৰ পাবগৈ। সেইটো কাৰণে যেতিয়া আপোনালোকে ছানডে আহে তেতিয়া মানে 6-7 মানত পাই যাবহি। তেতিয়া আৰামকৈ গুচি যাব পাৰিব, নহ'লে আকৌ দেৰিত আহিলে আপোনালোকৰ বহুত প্ৰব্লেম হৈ যাবগৈ মানে। গাইজ, এতিয়া আমি ৰখি আছোঁ এইটো তেল ডিপুৰ ওচৰত। এইখিনি চাইছে, এয়া ইও ৰখি আছে। অ' চবিন, কেলে ৰখি আছা? এই বতৰটো ভাল লাগিছে, ৰ'দ লৈ লেট্ৰিন কৰিব আহিছে, লেট্ৰিন টানা টানি ধৰিছে। কথাটো এইটো নহয়, ইয়াৰ মানে জোৰকৈ হাগা লাগি আছে। মই আছোঁ কিমানকেইটা ৰখি আছে, দেখা এইবিলাক লাইন লাগি আছে, এইবিলাক লাইন লাগি আছে, দেখা মোকে যে দেখাই আছোঁ এইবিলাক। চুভিনে মছলাজাতীয় বস্তু খাই পেট সেইটো কাৰণে বেছি মাংস খাব নাপায়, গম পাওঁ নাই? তইতো হাগি ল'লি, এতিয়া মোক লগাই আছোঁ। ভাইটি ইয়াত ফটো মৰা নিষেধ। ফটো য'তে ত'তে নামাৰিবা। ফটো উঠাব পাৰি, পইচা নলয়। কিমান পৰিলে? কি বাইক গাইজ, আমি এতিয়া ফাইনেলি আহি পাই গ'লোঁ সেই ডাম্বুকলৈ। আৰু এইটো হৈছে আপোনালোকৰ চিচেৰি ব্ৰিজ, এই পাছফালে আছে। আৰু এইখন হৈছে ৰিভাৰখন, নদীখন। তো ইয়াতে আমাৰ পিকনিক স্পটটো হ'ব, মানে ইয়াতে আমি পিকনিকটো খামগৈ। কিন্তু মানে আজি মানুহৰ সংখ্যা বহুতেই কম, মানে নায়েই একেবাৰে। আমি আহিছোঁ আৰু আজি যিহেতু ছেটাৰডে আৰু পিকনিকৰ ছিজন যিহেতু শেষেই হৈছে, গতিকে আমি আহিছোঁ আৰু গোটেইটো খালী ইয়াতে। তো ইয়াতে খামগৈ আৰু বাকী ইফালে আমাৰ পাতদা। অ' পাতদা, কিবা কৈ দিয়ক। হেল্ল', এই আহি আছোঁ, চাইছোঁ কেনেকুৱা সুবিধা হয় তাকে চাই আছোঁ। খামগৈ আৰু ইয়াতে ধুনীয়াকৈ তেলীয়াকৈ নাচিমগৈ, ফূৰ্তি কৰিম, হয় নাই? ইয়াতে হ'ব, ইয়াতে হ'ব। ব্ৰেকফাষ্ট এইটো হিৰো। গাইজ, বহুত ভোক লাগিছে। প্ৰথমতে খাই লওঁ ব্ৰেকফাষ্টকেইটা। এই আমাৰ দিছে, আমাৰ ব্ৰেকফাষ্ট দিছে। ইয়াত ব্ৰেড স্লাইচ আৰু কণী আৰু জেম দিছে। ই বোপাই খাই আছে আৰু পূৰা। এইফালে সিহঁতি নদীত নমাৰ চেষ্টা।
হেল্ল' নমস্কাৰ আমি বহুত ফুৰিলোঁ বহুত ঘূৰিলোঁ বহুত গা চা ধুলোঁ ইফালে পাহাৰ চাৰে বগালোঁ এতিয়া আমি অলপ জানিব বিচাৰিম ইয়াৰ মানে কিমান কি পালে কি ভাল পালে আমাৰ লগৰবোৰৰ পৰা তো প্ৰথম আহোঁ আমি সুবিনৰ পৰা সুবিনে জনাব কি পালে কেনেকুৱা লাগিলে ভাল পালোঁ পানী পালোঁ কিন্তু এই পানী মই সেই পাৰে যাব নোৱাৰিলোঁ মানে মই সাঁতুৰিব নোৱাৰোঁ প্লাছ মাছ আছিলে নেক্সট টাইম আহিলে মই বৰশী আৰু জাল লৈ আহিম লগত লুংগি এখন পিন্ধি আহিম যাতে মই মাছটো ধৰিব পাৰোঁ নিশ্চয় নিশ্চয় ইয়াৰ আইডিয়াটো ভাল লাগিলে তুমি কিবা ক'ব বিচাৰিবা নেকি মোৰ সেইটোৱে মোৰ মাছ ধৰাটো বহুত মানে ইচ্ছা আছিলে কালি এইটো কৰা নহ'ল বৰ্তি জেগাটো বহুত ধুনীয়া আৰু আজি অলপ পখিলাৰ কমি পাইছোঁ মই পখিলা মানে খুবেই কম খুবেই মানে এইটো মানে নাই মানে একেবাৰে নাই ক'ব পাৰিব নেকি আজি সেইটো মানে অলপ মনটো বেয়া লাগিছে অৰুণাচলত আহিছোঁ অৰুণাচলত ইমান ধুনীয়া ধুনীয়া পখিলাবিলাক আজি নাই কোনো তথাপি হ'ব নেক্সট টাইম উইল ট্ৰাই নেক্সট টাইম আমি ভাল মানে ডেট এটা মিলাই ডাম্বুক আহিছিলোঁ নেক্সট টাইম পাছিঘাট তাৰ আগফালে যাম টাৱাং যাম খালি এইটো আমাৰ লাষ্ট সেইটোহে বেয়া লাগিছে মোৰ ফাৰ্ষ্ট কিন্তু মোৰ আকৌ এইটো লাষ্ট সেইটো হয় বাৰু তুমি মানে ধ্বংস কৰি দিলা এতিয়া আমি আৰু বেলেগ ৰাইজৰ পৰা মতামত ল'ম কোনে কি কেনেকুৱা পাইছে খবৰ খাতি কোৱা এইখিনিতো ভাল লাগিছে ভাল লাগিছে মানে নতুন জেগা বহুত ভাল লাগিছে মই এনেকুৱা জেগা মই দেখা নাই আৰু ফাৰ্ষ্ট টাইম আহিছোঁ নেক্সট টাইম আহিম 2 বছৰ পিছত এতিয়া মন্তব্যটো ভাল লাগিলে তুমি কিবা ক'ব নেকি ফাৰ্ষ্ট টাইম অৰুণাচল আহিছোঁ ভাল লাগিছে জেগাখিনি এতিয়া খালি খাবলৈহে বাকী আছোঁ আৰু খাব লাগে ঠিকছে এতিয়া Picnic is very heavy and I am so satisfied, so happy. Let's go, Andhra. Let's go. More interview. মোৰ স্পটৰ লগত কেছ নাই মই ভাইবটো এনজয় কৰিলে হ'ল ভালকৈ খাবলৈ পালে হ'ল এইটো আমাৰ মহান পুৰুষ Hello, guys. কোৱা গাইজ Bye, bye, guys. আপুনি কিবা ক'ব নেকি Amar কিবা এটা GS, bye, bye, আমাৰ bye. GS এই মানুহজনে পেচাব কৰিলে সেইটো প্ৰশ্ন সোধা ঐ তুমি কিমান বাৰ হাগিলা এইবাৰ আজি ই নকয় গাইজ আমি এতিয়া ফাইনেলি ভাতটো খাবলৈ বহিলোগৈ আমাৰ ঠাৰি বাৰী এইফালে বহিছে আৰু আমাৰ গোটেই লগৰকেইটাই সিহঁতি সুদা ভাত খাই আছে এইফালে গোটেইখিনিয়ে বহিছে আৰু বাকী আমাৰ ঠাৰিয়ে ভাইটিকেইটাই লাগি আছে আৰু এইফালে পুৰা ভাত চাত আজিৰ দিনটো মানে বহুত ভালকৈ পাৰ হ'ল আৰু তো এতিয়া ভাতটো খাওঁগৈ এতিয়া বাজি 3:30 আৰু আমাৰ ঠাৰিয়ে ভাইটিয়ে বহুত কষ্ট কৰিছে গোটেইখিনি ভাল লাগিছে সেইটো কাৰণে তো ভাতটো খাম ভাতত আছে মাংস আৰু ইফালে কিবা কিবি আছে বাকী খাই মেলি বস্তা বা কিবা এটা যাব আছে হেল্ল' হেল্ল' Hi, I am the millennial মাংস গাইছ মাংস পানী দে মাংস
গাইছ আমি এতিয়া ৰখিলোঁ সমীৰৰ ঘৰৰ ওচৰত মানে ডাঙৰি এয়া এতিয়া চুপ খাইছোঁ আৰু ম'মৰ ইফালে দাদাৰ দোকান আৰু দাদাক দেখাইছোঁ দাদা কিবা এটা ক'ব নেকি দাদা নহয় বাকী চুপটো খাই ভাল লাগিছে আৰু ইফালে